Hello friends, welcome to our channel Assamese Studies. আজি আমি এই ভিডিওটোৰ জৰিয়তে HS সেকেন্ড ইয়াৰ আসামিছৰ বিশ্ব খনিকৰ নামৰ কবিতা পুথিত থকা পাঠভিত্তিক প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। সো আহা ভিডিওটো আমি অলপ পলম নকৰি শেষলৈ চাওঁ। ইয়াত চোৱা অতি চমু প্ৰশ্ন উত্তৰ মূল্যাঙ্কন 1। প্ৰথম কোৱেশ্যনটো কি দিছে চোৱা, অসমীয়া সাহিত্যত জ্ঞানমালী কবি হিচাপে কোনগৰাকী কবিক জনা যায়? উত্তৰটো কি হ'ব? অসমীয়া সাহিত্যত জ্ঞানমালীৰ কবি হিচাপে মফিজউদ্দিন আহমদ হাজৰিকাদেৱক জনা যায়। ঠিক তেনেকৈ 2 নম্বৰ কুৱেশ্যনটো কি দিছে চোৱা, মফিজউদ্দিন আহমদ হাজৰিকাক মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিৰ নাম কি? উত্তৰটো কি হ'ব? তত্ত্ব পাৰিজাত। ঠিক আছে। ঠিক তেনেকৈ 3 নম্বৰ কুৱেশ্যনটো কি হ'ব, বিশ্ব খনিকৰ বুলি লেখকে কাৰ কথা কোৱা হৈছে? উত্তৰটো কি হ'ব? বিশ্ব খনিকৰ বা বিশ্ব গঢ়োতা বুলি লেখকে ভগৱান বা ঈশ্বৰৰ কথা কোৱা হৈছে। ঠিক তেনেকৈ 4 নম্বৰ কুৱেশ্যনটো কি দিছে চোৱা, বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা? উত্তৰটো কি হ'ব? বিশ্ব খনিকৰ আধ্যাত্মিক তথা দাৰ্শনিক ভাৱধাৰাৰ কবিতা। ঠিক তেনেকৈ 5 নম্বৰ কুৱেশ্যনটো কি দিছে চোৱা, মফিজউদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি? উত্তৰটো কি হ'ব? মফিজউদ্দিন আহমদ হাজৰিকা জোনাকী যুগৰ কবি। তেনেকৈ ইয়াত তলত চোৱা অতি চমু প্ৰশ্ন উত্তৰ মূল্যাঙ্কন 2 আৰু 3 নম্বৰ কুৱেশ্যন এনচাৰসমূহ ধুনীয়াকৈ দিয়া আছে। মই যদি এনেকৈ কৈ যাওঁ তেতিয়া কি হ'ব, তোমালোকৰ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব আৰু তোমালোকে শুনি বেয়াও পাব পাৰা। গতিকে তোমালোকে কি কৰিবা, মই তোমালোকক এনেকৈ ভিডিঅ'টো দি দিম। তোমালোকে কি কৰিবা, ভিডিঅ'টো স্ক্ৰীনশ্বট মাৰি পোষ্ট কৰি ধুনীয়াকৈ কুৱেশ্যন এনচাৰসমূহ লিখি যাবা। এতিয়া মই তোমালোকক ধুনীয়াকৈ দি গৈছোঁ, তোমালোকে ধুনীয়াকৈ চাই যাবা।